নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি মন্দিৰত যাব ওলালোঁ। আমাৰ সৰু জাজনী আহি আছে। আমি বাৰু দুটাই নহয়, আৰু আছে মানুহখিনি মানে আগত গ'ল। আমি তিনিটা খোজকাঢ়ি যাই আছোঁ। আমি মন্দিৰ পালোঁ, ধুনীয়াকৈ হাত মুখ ধুই ল'লোঁ। মানে আমাৰ খুৰীদেৱে শৰাই আনিছে মন্দিৰত, আমাকো মাতিছে, গতিকে আমি হাত মুখ ধুই ল'লোঁ। এয়া মন্দিৰ, আমি মন্দিৰ আহি পালোঁ। এইটো শিৱ বুঢ়াগোহাঁই মন্দিৰ। আমাক খুৰীদেউহঁতে এয়া নাম ধৰিবৰ কাৰণে ৰখি আছে। আমাৰ কাৰণে জানো খঙে উঠছে, আমাৰ অলপ আহোঁতে দেৰি হ'ল। আমি বাৰু তেওঁলোকে ৰখিয়ে থাকক, আমি ভিতৰৰ পৰা সেৱা এটা লৈ আহোঁ। এই মন্দিৰটোত বহুত ভাল লাগে আহি। এই মন্দিৰটোত মানে ধুনীয়াকৈ মনৰ আশা পূৰণ হয়। আমাৰো হৈছে, আপোনালোকেও কেতিয়াবা সময় পালে আহিব। আমি এয়া আমাৰ বৰমাহঁত আগতীয়াকৈ আহি একদম কল চল কটা ৰেডি। আমি ভিতৰত সোমালোঁ। ভিতৰত মোবাইল নিবাও নেদে, ভিডিঅ' কৰিবাও নিদিয়ে বাৰু। তথাপি মই অলপ পটককৈ কৰি ল'লোঁ আপোনালোকক দেখা বুলিয়ে। আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব মন্দিৰটোৰ ভিতৰখিনি। এয়া আমি ভগৱানৰ চৰণত চাকি ধূপ জ্বলালোঁ। সকলো যাতে ভালে থাকে, আমিও ভালে থাকোঁ, তেওঁৰ চৰণত এগছি চাকি আৰু ধূপ জ্বলালোঁ। মন্দিৰটোৰ ভিতৰৰ অংশখিনি একদম ধোঁৱা হৈ আছে। বহুত মানুহ চাকি ধূনা জ্বলাইছেতো, গতিকে ধোঁৱা হৈ আছে। আমি ভগৱানৰ ওচৰত সেৱা ল'লোঁ। এই মন্দিৰটোত বহুত তাৎপৰ্য আছে, বহুত ধুনীয়া লাগে, আৰু সকলোৱে পাৰিলে এবাৰ আহিব মন্দিৰটো চাব। আমাক দেৱে ধুনীয়াকৈ আশীৰ্বাদ দিলে আৰু আমাক দেৱে নিৰ্মালি দিলে, ফুট দিলে। আমি এইফালে আকৌ খুৰীহঁতে ৰখি আছে আমাক নাম ধৰিবৰ কাৰণে। আমাক দেৱে ধুনীয়াকৈ ফুট দিলে। ভগৱানৰ ফুটটো লৈ বহুত ভাল লাগে, ইমান ধুনীয়া লাগে যে ফুটটো ল'লে একদম উজ্জ্বল হৈ উঠে। সকলোৰে মনৰ আশা পূৰ্ণ হওক বুলি আমি চাকি দি আমি ইফালে বাহিৰত আহিলোঁ। তাৰপিছত আমি এতিয়া নাম ধৰিম। নাম ধৰাও আপোনালোকক অলপ দেখাম, আপোনালোকে চাই থাকিব। ইফালে আমাৰ খুৰীদেউ একদম ধূপ চাকি জ্বলোৱাত ব্যস্ত। তেওঁ শৰাইখন লৈ আহিছেতো, গতিকে তেওঁ একদম মন পুতি ভগৱানক ভাবিছে। এয়া বাহিৰত আমাৰ কাৰণে ৰৈ আছে, মানে নাম ধৰিবৰ কাৰণে। ইফালে আকৌ মানে কাৰ্তিক নে কি বা বুলি কয়, পূজা কৰা হয়, ধূপ চাকি দিয়া হয়। শৰাই চৰাই ৰেডি কৰি থৈছে মন্দিৰৰ ভিতৰত নিবা। তাৰপিছত আমাৰ মানুহখিনিও নাম কৰাৰ কাৰণে সাজু হৈ আছে। আমি নাম ধৰি গোটেইখিনি বুলি ইমান ধুনীয়া লাগিছে, মানে নাম ধৰি বহুত ভাল লাগছে আৰু। আমি সকলোৱে মাহ প্ৰসাদ খালোঁ। মাহ প্ৰসাদ খাই আমি ঘৰত যাব ওলালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।